হয় মই সাদ্দাম উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম যে এইমাত্ৰ উপস্থিত আছোঁ আমাৰ সংগীত জগত আমাৰ এইমাত্ৰ উপস্থিত আছোঁ আমি সংগীত জগতৰ লগত কিছুমান মানুহ আহিছে আৰু তেওঁৰ পৰা আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম যে তেওঁৰ সংগীত জগতখন কিমান সহজ আৰু কিমান কঠিন প্ৰথমে আমি সুধিম চাইবুল ভাই আৰু কৰি আছোঁ আমি আহিছোঁ আজি নম্বৰ কান্দৰবাৰী আমি প্ৰগ্ৰামত আহিছোঁ দিনা হওক বহুত ভাল লাগিলে প্ৰগ্ৰামটো আমি ৰেষ্ট লৈছোঁ দিনা হওক আমি আহিছোঁ আজি মোৰ আহিছোঁ মামা মোৰ শিক্ষাগুৰু আৰু এজন শিক্ষাগুৰু আছে মোৰ শহীদুল ইছলাম লগত আহিছে মিডিয়া আহমেদ আৰু লগত আহিছে চালমা দিনা হওক চালমা সালমা ঐ সংগীত জগতখন কিমান সহজ আৰু কিমান কঠিন ইয়াৰ বিষয়ে আপুনি ক'ব দিনক আপোনালোকে সবে গম পায় সংগীত জগতটো সহজ বুলি সবে ভাবে কিন্তু ফেমাছ হোৱাটো বহুত কঠিন কথা হ'ল সংগীত জগতটো কি মানে পইচা দ্বাৰা চব কিছু নহয় আৰু সংগীতটো নিজৰ মানে কিমানখিনি সি শিকিব পাৰে বা সি দেখাব পাৰে ৰাইজক চাইবুল ভাই এটা ভাল মন্তব্য দিছে তেওঁলোকে কৈছে যে সংগীত জগতখন তেওঁলোকে কিমান শিকিব পাৰে আৰু কিমান কষ্ট কৰিব পাৰে ইয়াৰ মাজতে সংগীত জগতখন উঠি আহিছে তাৰ পিছত আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে ভাষ্য দিয়া হৈছিল যে তেওঁলোকৰ সংগীত জগতখন কিমান কঠিন আৰু কিমান সহজ এই বিষয়ে তেওঁলোকে ভাষ্য দিছিল আমি এইমাত্ৰ জানিব পাৰিছোঁ যে আচলতে সংগীত জগতখন কষ্টদায়ক